পতাকা উত্তোলন ইতিমধ্যে আমাৰ হৈ গ'ল আৰু মুখ্য উপদেষ্টা হিচাপে মই পতাকা উত্তোলন কৰিলোঁ। মোৰ লগত আমাৰ সঞ্চালক আগমা বসুমতাৰী আছে, আমাৰ সুৰক্ষা অধিকাৰ মঞ্চৰ আমাৰ সম্পাদক বৃহস্পতি বড়ো আছে, আমাৰ BTAD ৱেলফেয়াৰ ডেভেলপমেণ্টৰ প্ৰেচিডেণ্ট আমাৰ ৰাজীৱ আছে, ৰাজীৱ ৰায়। এনেকৈ আমাৰ আটাইখিনি বিষয়ববীয়া লগত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ প্ৰতিবন্ধী ভাই ভনী আহি পাইছে। তেওঁলোকক আটাইকে লৈ আজি আমাৰ পতাকা উত্তোলন কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হ'ল। এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী আছে আমাৰ মুকলি সভা আমাৰ 12টামান বজাত আৰম্ভ হ'ব। তাতে আমাৰ BTADৰ মুখ্য কাৰ্যবাহী আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া অংশগ্ৰহণ কৰিব আৰু আমাৰ এজন বিধায়ক থাকিব নৰেশ ইছলাৰী, EM এজন থাকিব গৌতম দাস। ইয়াৰ উপৰিও আমাৰ প্ৰতিবন্ধী আমাৰ সংগঠনৰ নেতা বিষয়ববীয়াসকল থাকিব, বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ প্ৰতিবন্ধী ভাই ভনীসকল থাকিব আৰু আপোনালোক আমাৰ যিবিলাক মিডিয়া হাউচ আছে, আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকক আমি আদৰণি জনালোঁ। আপোনালোকৰ অংশগ্ৰহণে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশা কৰিম। হয়, টোটেল আপোনালোকৰ নিচিনা মানুহ হয় বিশেষভাৱে সক্ষম হয় কিমান আছে? অন্যান্য শ্ৰেণী যিটো আমাৰ আছে, গোটেই 5খন জিলাত BTADৰ কমেও 5 লাখ আমাৰ প্ৰতিবন্ধী আছে। তাৰে ভিতৰত আমি জানিব পৰা মতে 50,000 আমাৰ কাৰ্ড হোল্ডাৰ আছে, অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত, আৰু আমাৰ ইয়াৰে ভিতৰত মোটামুটি আমাৰ 20,000 মানে আমাৰ বৰ্তমানৰ যিটো আনএমপ্লয়মেণ্ট এমাউণ্ট সেইটো লাভ কৰি আছে। আমাৰ কোকৰাঝাৰত 8,000 আছে কাৰ্ড হোল্ডাৰ, 8,000 কাৰ্ড হোল্ডাৰৰ ভিতৰত 5,000 আছে তেওঁলোকে আনএমপ্লয়মেণ্ট এমাউণ্টটো লাভ কৰিছে। ইয়াৰ উপৰিও আমাৰ বাক্সাত 8,000 আছে, 8,000ৰ ভিতৰত 6,000 আমাৰ আনএমপ্লয়মেণ্ট এমাউণ্টটো লাভ কৰিছে। গতিকে টোটেল যদি আমি চাওঁ, গোটেই অসমত কমেও 12-13 লাখ হ'ব আৰু BTADত আমাৰ 5 লাখ হ'ব। আৰু চৰকাৰৰ যিহেতু আপোনালোকক পাইছিলে নাই? কোনটো চৰকাৰৰ সা সুবিধা? চৰকাৰৰ সা সুবিধা ফালৰ পৰা আচলতে যিমান পাব লাগিছিল সিমানটো আচলতে পোৱা হোৱা নাই। আৰু চৰকাৰে আচলতে প্ৰতিবন্ধীক লৈ কোনো ধৰণৰ তেওঁলোকৰ নিজৰ পলিচিয়ে আচলতে আমি দেখা নাই। ইমান দিনে আমি আমাৰ সংগঠনৰ হৈ আমি কাম কৰিলোঁ, প্ৰতিবন্ধী ভাই ভনীসকল কাম কৰিলোঁ। চৰকাৰ আৰু প্ৰতিবন্ধীৰ মাজত আমি মাপকাঠিৰ হিচাপে আমি কাম কৰি আহিছোঁ। চৰকাৰে আচলতে প্ৰতিবন্ধী লৈ এটা বৃহৎ জাতি আৰু বৃহৎ জাতিটোৰ কাৰণে তেওঁলোকে এটা আচলতে পলিচি মেইনটেনেঞ্চ কৰিব লাগে। কাৰণ SCৰ কাৰণে পলিচি মেইনটেনেঞ্চ কৰিছে, STৰ কাৰণে কৰিছে, আপোনাৰ কি কয় অন্যান্য আপোনাৰ কি কয় আপোনাৰ জনজাতিবিলাকক তেওঁলোকে ডেভেলপমেণ্ট কাউন্সিলো দিছে। কিন্তু প্ৰতিবন্ধীসকলৰ ডেভেলপমেণ্ট কাউন্সিল এখন তৰুণ গগৈ মুখ্যমন্ত্ৰী কালত তেওঁলোকে ঘোষণাও কৰিছিল, কিন্তু আজিলৈকে হৈ উঠা নাই। আৰু প্ৰতিবন্ধীৰ কাৰণে আমাৰ যিটো বিভাগ, প্ৰতিবন্ধীৰ কাৰণে বিভাগটো এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। কাৰণ যিটো নেকি সামাজিক ন্যায় আৰু সবলীকৰণে বৰ্তমান চোৱা চিতা কৰি আছে। কিন্তু আমাৰ বিশেষ আমাৰ বৰ্তমান আমাৰ প্ৰতিবন্ধী আয়োগটো আছে অসমত, প্ৰতিবন্ধীৰ কাৰণে সুকীয়া সঞ্চালকালয়ো আছে, কিন্তু হ'লেও আচলতে প্ৰতিবন্ধী বিভাগটো যিমান হিচাপে আচলতে তৎপৰ হ'ব লাগিছিল সেই হিচাপে হোৱা নাই, যাৰ ফলত প্ৰতিবন্ধীসকলে আজিও আচলতে তেওঁলোকে নানান ধৰণৰ নিৰ্যাতন, নানান ধৰণৰ তেওঁলোকে আচলতে অসুবিধাৰ সন্মুখীন হৈ আছে।